बाक्सानि गान्थियाव मानास विधानसभा बियाबनि जौगाखां आफादनि गिबि मावसुमा जथुम खुंदों। बाक्सा जिल्ला बीजेपी दोलोनि दैदेननायाव दाफुंजानाय मानास विधानसभा बियाब जौगाखां आफादनि मैया बेलासिनि 4 बाजि रिंगायाव गिबि मावसुमा जथुम्माया खुंजायो। बाक्सा जिल्लानि गान्थियाव थानाय शंकरदेव शिशु निकेतनाव खुंनाय मेलाव 4 नं मानास विधानसभा बियाब जौगाखां आफादनि आफादगिरि धीराज देउरिनि आफाद दैदेननायाव बे मेला खुंजायो। माखासे गोनां थांखि लानाय बे मेलाव कक्लाबारि ब्लक बीजेपीनि आफादगिरि दिनेश बसुजों लोगोसे माखासे मुंदांखा सुबुंफ्राबो बाहागो लादों। मानास विधानसभा बियाब जौगाखां आफादनि आफादगिरि धीराज देउरिया खौरां बिजोंनि गेजेरजों मानास विधानसभा बियाबनि जौगाथायनि थांखिजों दाफुंनाय बे आफादनि दिनै खुंनाय गिबि मावसुमा जथुमाव थांखि लानाय बायदियै विधानसभा बियाबनि गंफ्रोमबो गामियावनो मोनफायै गामि जौगाखां आफाद दानाय जागोन होननानै बिथाङा बुङो। हालबारि महकुमा সাংবাদিক সন্থাৰ সভাপতি সম্পাদক সমন্বিতে সমূহ সাংবাদিক বন্ধুসকলক মই মোৰ ফালৰ পৰা তথা আমাৰ মানাহ বিধানসভা সমষ্টি উন্নয়ন সমিতিৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু নৱবৰ্ষ আৰু আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি যোৱা 17 ডিচেম্বৰ 30 আঘোণত আমি কালপানী বজাৰ প্ৰাংগণত মানাহ বিধানসভা সমষ্টি উন্নয়ন সমিতি নামেৰে এটি সংগঠনৰ জন্ম দিছিলোঁ আৰু সেই সমিতিখনৰ আজি প্ৰথম কাৰ্যনিৰ্বাহক সভা আজি গাটি শংকৰদেৱ শিশু নিকেতনত অনুষ্ঠিত হৈ গ'ল। এই মানাহ বিধানসভা সমষ্টিৰ উন্নয়ন সমিতিৰ জৰিয়তে আমি নৱ প্ৰস্তাৱিত যি মানাহ বিধানসভা সমষ্টি এই বিধানসভা সমষ্টিৰ অন্তৰ্গত প্ৰতিখন গাঁৱতেই আমি এখনকৈ গাঁও উন্নয়ন সমিতি গঠন কৰিব বিচাৰোঁ আৰু এই গাঁওখনত যিমান ঘৰ পৰিয়াল থাকে প্ৰত্যেক ঘৰ পৰিয়ালৰে একোজনকৈ সদস্য সেই গাঁও উন্নয়ন সমিতিত অন্তৰ্ভুক্ত হ'ব আৰু সদস্য হ'ব সাধাৰণ পৰিষদ হিচাপে। আৰু আমি যি মানাহ বিধানসভা সমষ্টি উন্নয়ন সমিতি এখন কাৰ্যনিৰ্বাহক সমিতি আছে, এই কাৰ্যনিৰ্বাহক সমিতিখনৰ উপৰিও এখন মানাহ বিধানসভা সমষ্টি উন্নয়ন সমিতিৰ সাধাৰণ পৰিষদ থাকিব। এই সাধাৰণ পৰিষদত সমূহ মানাহ বিধানসভা সমষ্টিৰ কাৰ্যনিৰ্বাহক সদস্য বিষয়ববীয়াৰ লগতে এই মানাহ বিধানসভা সমষ্টিৰ অন্তৰ্গত সমূহ গাঁৱৰ গাঁও উন্নয়ন সমিতিৰ সাধাৰণ সম্পাদক আৰু সভাপতিজন সাধাৰণ পৰিষদৰ সদস্য হ'ব। আৰু এই গাঁও উন্নয়ন সমিতি আৰু মানাহ বিধানসভা সমষ্টিৰ উন্নয়ন সমিতিৰ জৰিয়তে আমি মানাহ বিধানসভা সমষ্টিৰ অন্তৰ্গত সমূহ গাঁৱৰ আমি নাগৰিকসকলৰ আমি ৰাইজ জনকল্যাণমূলক আঁচনি আৰু আমি ব্যৱস্থা হাতত লৈছোঁ। আমি হয়তো ভাবিছোঁ ভগৱানৰ ওপৰত আমি বিশ্বাস ৰাখিছোঁ, আমি আশীৰ্বাদ বিচাৰিছোঁ যে আমি এই উন্নয়ন সমিতিখনৰ জৰিয়তে আমি এই সমষ্টিৰ সমূহ ৰাইজৰ কল্যাণৰ অৰ্থে আমি কাম কৰিবলৈ আমি যৎপৰোনাস্তি চেষ্টা কৰিম। যেনেকৈ আমি শিক্ষাৰ দিশত আমি এটি ব্যৱস্থা ল'ম, আমি আজি আলোচনাও কৰিলোঁ আমি কাৰ্যনিৰ্বাহক সভাত যে আমি আগন্তুক গৰম গ্ৰীষ্ম বন্ধত আমি বিনামূলীয়া গ্ৰীষ্মকালীন পাঠদানৰ ব্যৱস্থা কৰিম। আমি খেল বিভাগ এটা ৰাখিছোঁ, খেলৰ জৰিয়তে আমাৰ উঠি অহা যুৱ প্ৰজন্মক আমি খেলৰ দিশত কেনেকৈ সহায় সহযোগ কৰিব পাৰোঁ তাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিম। আজিৰ সভাত এটা প্ৰস্তাৱ লোৱা হ'ল যে নাৰী কল্যাণ আৰু মহিলা সবলীকৰণৰ ক্ষেত্ৰতো আমি কিছু কাম কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছোঁ। লগতে আমাৰ অসমখন যিহেতু বিভিন্ন সাংস্কৃতিক কলা সংস্কৃতিৰে ভৰপূৰ, গতিকে আমি সাংস্কৃতিক দিশতো আমি এই ক্ষেত্ৰত কাম কৰিবলৈ আগ্ৰহী। হয়, আমি মানাহ বিধানসভা সমষ্টিৰ সমূহ বিষয়ববীয়াসকলে প্ৰত্যেকজনে কোনোবা নহয় কোনোবা এটা ৰাজনৈতিক দলৰ সদস্য বা ৰাজনৈতিক দলক অন্তঃকৰণেৰে ভাল পায়। কিন্তু ৰাজনৈতিক দলক ভাল পোৱাৰ লগতে সাংবাদিকসকলৰ লগত এটা বন্ধুত্বপূৰ্ণ বা ভাতৃত্ববোধ এটা থাকে। কিন্তু কেতিয়াবা সাংবাদিকসকলে চৰকাৰখনৰ সপক্ষেও লিখিব লগা হয় বা প্ৰকাশ কৰিব লগা হয় আৰু বিপক্ষেও কৰিব লগা হয়। তেনে ক্ষেত্ৰত আমি এটাই অনুৰোধ কৰিছোঁ যে আমি মানাহ বিধানসভা সমষ্টি উন্নয়ন সমিতিখনৰ যি আমাৰ কল্যাণমূলক কাম কাজ সেইখিনি আমাৰ সাংবাদিক বন্ধুসকলে নিশ্চয় প্ৰচাৰ আৰু প্ৰসাৰ কৰিব। আৰু যদি আমাৰ উন্নয়ন সমিতিখনৰ কিবা ভুল দেখে আমাক আঙুলিয়াই দিলেও আমি বেয়া নাপাওঁ, আমি সেইটো আশাবাদী। আৰু লগতে সাংবাদিক বন্ধুসকলক আজি আমাৰ প্ৰথম কাৰ্যনিৰ্বাহকত আমি আমন্ত্ৰণ কৰিছিলোঁ। এতিয়া আমি একেলগে চাহ খাম বুলি ভাবিছিলোঁ। লগতে সেই উদ্দেশ্যে যি আমাৰ সাংবাদিক বন্ধুসকলে আহি আজি আমাৰ সভাত উপস্থিত হ'ল, আমি নথৈ আনন্দিত তথা আপ্লুত হৈছোঁ। আৰু পুনৰবাৰ আমি হালবাৰী মহকুমা সাংবাদিক সন্থাৰ সভাপতি সম্পাদক সমন্বিতে সমূহ বিষয়ববীয়া আৰু সদস্যবৃন্দক আমি আমাৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।